বেশ্যা বা ৰেণ্ডি বুলি ক'লে কি বুজে? আচলতে মোৰ দুটামান ভিডিঅ'ত কেইজনমান পুৰুষে মোক এই বুলি সম্বোধন কৰিছে, যাৰ কাৰণে মই মোৰ নিজৰ মুখেৰে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। এতিয়া আৰু মই ক্লিয়াৰিফিকেশ্যন দিব অহা নাই যে মই অমুক নহয় তমুক নহয়। মই কোন, মই কি, মোৰ ভগৱানে আৰু মই জানো, গতিকে ক্লিয়াৰিফিকেশ্যনৰ দৰকাৰ নাই। কিন্তু মই যিহেতু পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, গতিকে মোৰ সামাজিক দায়বদ্ধতা আছে, সেইকাৰণে মই দুটামান কথা ক'ম। এতিয়া কথা হৈছে, বেশ্যা বা ৰেণ্ডি কাক বোলে? যি মহিলাই পইচা লৈ বিভিচাৰ কৰে তাকে বেশ্যা বা ৰেণ্ডি বোলে। মোৰ ভিডিঅ'ত কোনো অশ্লীলতা নাই, মোৰ ভিডিঅ'ত কোনো অশ্লীল শব্দ নাই, তাৰপিছতো মোক বেয়া শব্দৰে অপমান কৰিছে। কিয় কৰিছে বেয়া শব্দৰে অপমান? এতিয়া কথা হৈছে কি, আপোনালোকৰ ঘৰত হয়তো মা নাই, হয়তো আপোনালোকৰ ঘৰত ভণ্টি নাই, কোনো নাই, আপুনি ডাইৰেক্ট মানে কি আকাশৰ পৰা ডাইৰেক্ট জন্মগ্ৰহণ কৰিছে, প্ৰকট হৈছে আপুনি, ভগৱানে যেনেকৈ প্ৰকট হৈছে ঠিক তেনেকৈ প্ৰকট হৈছে। নহ'লে আপুনি বা আপোনালোকে এজনী মহিলাক ইউটিউব নামৰ প্লেটফৰ্মটোত যায়, যি প্লেটফৰ্মত সকলোৱে ভিডিঅ' চায়, তাৰে কমেণ্ট বক্সত আহি কিনে ইমান বেয়া বেয়া শব্দ প্ৰয়োগ কৰিব পাৰিছে। যা হওক, মোৰ ইনস্পিৰেশ্যন কোন জানে? মোৰ ইনস্পিৰেশ্যন অহল্যাবাই হয়। অহল্যাবাইক চিনি পায়? পায় অহল্যাবাইক চিনি? যদি নাপায়, অহল্যাবাইৰ বিষয়ে পঢ়িব। সনাতন ধৰ্মত মহিলাক দেৱী বুলি পূজা কৰে আৰু সৰ্বোচ্চ স্থানত ৰাখে মহিলাক। আপোনাৰ পৰিয়াল তথা সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মহিলাই। তাৰ পিছতো কিছুমান পুৰুষে মহিলাক সন্মান কৰিব নিশিকিলে। ৰাৱণক চিনি পায়? ৰাৱণ কোন আছিল? ৰাৱণক চিনি পায়? ৰাৱণ ব্ৰহ্মাৰ পুতেক কুলস্থৰ পুতেক মহৰ্ষি বিশ্ববা, আৰু সেই বিশ্ববাৰ পুতেক আছিল ৰাৱণ। উত্তম কুলস্থকৰ নাতি, জ্ঞানী আছিল, পণ্ডিত আছিল আৰু 10টা মাথাৰ সমান IQ আছিল। আজিও শিৱ অভিষেকত ৰাৱণে লিখা তাণ্ডৱটো গায়। সংস্কৃতিৰ জ্ঞানী আছিল, শাস্ত্ৰৰ জ্ঞানী আছিল, আৰু বল যি লোকতে যায়, ত্ৰিলোকৰ যি লোকতে যায়, বাহুত এনেকৈ দিলে তাৰে লগ পালে ভয়তে দৌৰি থকা আছিল। কিন্তু ৰাৱণৰ এটা বেয়া কথা হ'ল কি জানে? ৰাৱণে মা সীতাক বেয়া দৃষ্টিৰে চালে, যাৰ কাৰণে তেওঁৰ ঘৰত আহি কিনে ভগৱান শ্ৰীৰামে মাৰি থৈ গৈছিল। ৰাৱণ কিন্তু ভগৱান শ্ৰীৰামতকৈ কম নাছিল, ব্ৰহ্মাৰ আছিল নাতি, উত্তম কুলস্থকৰ নাতি, কিন্তু তেওঁৰ স্বভাৱটো বেয়া হৈ গ'ল, যাৰ কাৰণে তেওঁ মৰি থাকিল। গতিকে নিৰ্দোষী মহিলাক না যিকোনো শব্দ কোৱাৰ আগত অলপমান সংযত হৈ ল'ব। ভগৱান ডাইৰেক্ট নাহে, কলিৰ যুগত ক'ত ডাইৰেক্ট আহিব? নাহে, কিন্তু ইনডাইৰেক্টলি মছলা পোৱাটো কিন্তু খাটাং। যত্ৰ নাৰীয়স্তে পূজান্তে ৰমন্তে তত্ৰ দেৱতা। তাৰ মানে কি জানে? যি ঘৰত বা যি সমাজত নাৰীক সন্মান কৰে তাত ভগৱানে বাস কৰে। যি সমাজত নাৰীক আগস্থান দিয়ে তাতে কি হয় জানে? উন্নতি হয়। টকা পইচাৰ ফালৰ পৰা উন্নতি বা সন্মানৰ ফালৰ পৰা সকলো পায়, যি পুৰুষে নাৰীক সন্মান কৰিব জানে আৰু বা যি সমাজে নাৰীক সন্মান কৰিব জানে। কিন্তু আজিৰ সমাজত আপুনি দেখিবলৈ যাব, কোনোবা নাৰী যদি অলপমান আগুৱাই যোৱা যেন দেখে, তেতিয়া প্ৰথমতে নাৰীটো আহিবই আপোনাক পিছ পেলাবৰ কাৰণে, আৰু কেইজনমান পুৰুষেও আহক পিছ পেলাবৰ কাৰণে, কোনো আপত্তি নাই। কিন্তু যেতিয়া এনেকুৱা শব্দ প্ৰয়োগ কৰি কিনে মানুহক পিছ পেলাব চেষ্টা কৰে ন, তেতিয়া দুখ লাগে আৰু খং উঠে। নাৰী পৰিয়াল তথা সমাজৰ ৰাজহাড় হয়। নাৰী মানে অসহায় নহয়, নাৰী মানে বিকাশ। আৰু যদি নাৰীক উচতাই লৈছে, সৰ্বনাশৰ কাৰণ হৈ আপোনাৰ সন্মুখত উপস্থিত হ'ব। গতিকে নাৰীক সন্মান কৰিব শিকক। আচলতে মই বাকৰুদ্ধ হৈ গৈছোঁ, ভাবিছোঁ যে আৰু ভিডিঅ' নকৰোঁ, কিন্তু নিজক বহুত বুজাই মেলি কিনে কথাখিনি ক'বলৈ আহিছোঁ আপোনালোকৰ ওচৰত। নাৰীক অসন্মান কৰিলে কি হয়? উদাহৰণস্বৰূপে দুৰ্যোধনক ল'ব পাৰে। দুৰ্যোধনৰ অৱস্থা কি হৈছিল? দ্ৰৌপদীক বেশ্যা বুলি কৈছিল, যাৰ ফলত অকাল মৃত্যু সাৱটি ল'ব লগা হৈছিল। দুঃশাসনৰ অৱস্থা, দুঃশাসন দুৰ্যোধনৰ কথা বাদেই দিয়ক, দ্ৰোণাচাৰ্য আৰু আপোনাৰ ভীষ্ম দ্ৰৌপদীক অপমান কৰা নাছিল। অপমান কৰাৰ মানুহৰ ফলীয়া হৈছিল, যাৰ কাৰণে মৃত্যুদণ্ড পাইছিল। তপস্বী আছিল, ভজনানন্দী আছিল, তথাপিতো হাৰি নগ'ল। আৰু আপুনি কেনেকৈ হাৰি যাব?
আপোনালোকো হাৰি যাব নোৱাৰে। এজনী মহিলাৰ যি চকুৰ পানী, আজিৰ চকুৰ পানী নহয়, আজি কেইদিনমানৰ পৰা সেই কমেণ্ট কেইটা চাই মোৰ চকুৰ পানী ওলাইছে। যা হওক সুমতি দিয়ক।